যোৱাকালি গোসাইগাঁও প্ৰশাসনে দেৱীৰ বিদায় অনুষ্ঠানত প্ৰতিমা বিসৰ্জনৰ সময়ত হিন্দু ধৰ্মাৱলম্বীৰ যি আধ্যাত্মিক ভাৱ আৰু ভাৱনাৰে দেৱী মাক বিসৰ্জন দিয়া হয়, সেই বিসৰ্জন দিয়া সকলো প্ৰক্ৰিয়া কোভিডৰ দোহাই দি যি এক আচৰণ কৰিলে, যি কাৰ্য সম্পাদন কৰিলে, হিন্দু আৰু হিন্দুত্ববাদৰ নামত ডিঙিৰ শিৰ ফুলাই থকা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনৰ শাসনকালত কোনোদিনে নোহোৱা নোপোজা ঘটনা সংঘটিত হ'ল। এই ঘটনা নিন্দনীয়ই নহয়, আমাৰ অনুভূতিত আঘাত হানিছে। এই মাক বিসৰ্জন দিবলৈ গ'লে পানীত নমোৱাৰ পিছত এটা পৰম্পৰা আছে, মাক 7 বাৰ প্ৰদক্ষিণ কৰা হয় আৰু সেই সময়ত ধূপ ধূনা আৰতিৰে মাক বিদায় দিয়া হয় আৰু মহিলাসকলে আনুষ্ঠানিকভাৱে সেন্দুৰৰ খেলা খেলে। মাকো দিয়ে সেন্দুৰ আৰু সেই সেন্দুৰ নিজৰ শিৰত দি সনাতন ধৰ্মৰ এই গৌৰৱোজ্জ্বল মুহূৰ্তটুকু পালন কৰে। নাজানো কাৰ প্ৰৰোচনাত যোৱাকালি গোসাইগাঁও প্ৰশাসনে মহিলাসকলক অপমান কৰি চৰকাৰীভাৱে নিযুক্ত কৰা মানুহৰ দ্বাৰা বিসৰ্জন দিয়ালে আৰু সেই সময়ত ন্যূনতম যিটো ধৰ্মীয় ৰীতি নীতি, আমি কেতিয়াও জোতা পিন্ধি দেৱীক বিসৰ্জন নিদিওঁ। দেৱীক ষষ্ঠীত বেদীত প্ৰতিষ্ঠা কৰি দশমীৰ দিনাখন আনুষ্ঠানিকভাৱে পূজা অৰ্চনাৰ মাজেৰে বিদায় দিয়াৰ পিছত অনুগামী তথা ভক্তসকলে এক পৰম্পৰাগত নিয়মৰ মাজেৰে মাক বছৰটোৰ বাবে বিদায় দিয়ে। কিন্তু যোৱাকালি গোসাইগাঁৱত প্ৰতিমা বিসৰ্জনৰ নামত যি কাৰ্য সংঘটিত হ'ল, সি সঁচাকৈ দুৰ্ভাগ্যজনক আৰু ই আমাৰ ধাৰ্মিক চেতনাত আঘাত হানিছে।